নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা মই নাজান ভুলতো তই নাভাবিবি এৰি যাম জানৈ জান তই মোৰে জান মই তোক নাপালে যাম মৰি যাম নমস্কাৰ আমি শংকৰদেৱ বিদ্যা মন্দিৰৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক এই 2024 বৰ্ষৰ শেষ প্ৰান্তত 25 বৰ্ষৰ আৰম্ভণিৰ আগে আগে আমি তেওঁলোকৰ শিক্ষামূলক ভ্ৰমণৰ কাৰণে লৈ আহিছোঁ। এইটো এটা ফুৰাৰ সময়, খেতি বাতি শেষ হৈছে, ল'ৰা ছোৱালীৰ পৰীক্ষা ইতিমধ্যে ইহঁতৰ শেষ হৈছে। এইখিনি সময়তে তেওঁলোকক অলপমান শৈক্ষিক জ্ঞান উপলব্ধ কৰিবৰ কাৰণে আমি আজি তেওঁলোকক তলাতলঘৰ প্ৰাংগণলৈ লৈ আহিছোঁ। অকণমানি ল'ৰা ছোৱালী তেওঁলোকে এতিয়া বৰ্তমান খোৱা বোৱাত ব্যস্ত, শিক্ষামূলক ভ্ৰমণনো কি তেওঁলোকে বুজিবই পৰা নাই। সেয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিছে আমাৰ ইয়াত পলি বাইদেউ, তেখেতে নমস্কাৰ দেই। এয়া ব্ৰেকফাষ্টৰ মানে যা যোগাৰ চলি আছে দেই। ছাত্ৰ ছাত্ৰীসকলক কি দিয়া হৈ গ'ল, এতিয়া আমি খাম আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক। देखो देखो क्या वो पेड़ है, चादर ओढ़े या खड़ा कोई। हे देखो देखो क्या वो पेड़ है, चादर ओढ़े या खड़ा कोई। बारिश है या आसमान ने छोड़ दिए हैं नल खुले कहीं। हाँ हम जैसे देखे ये जहां है वैसा ही, जैसी नजर अपनी खुल के सोचे आओ, पंख जरा फैलाओ, रंग नए बिखराओ, चलो 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 नए ख्वाब बुन ले। मस्ती में डोले बम बम बोले, मस्ती में तू डोल रे। बम बम बोले मस्ती में डोले, बम बम बोले मस्ती में तू डोल रे। भला मछलियां भी क्यों उड़ती नहीं,
से भी सोचो ना, सोचो सूरज रोज नहाए या बाल भिगो के ये बुद्धू बनाए, हमें ये सारे तारे टिमटिमाए या फिर गुस्से में कुछ बड़बड़ाते रहे। खुल के सोचे आओ, पंख जरा फैलाओ, रंग नए बिखराओ, चलो 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 नए ख्वाब बुन ले। क्यों टैंकर फुल, आंखें बंद तो डब्बा गुल, ओए बंद दरवाजे खोल रे, हो जा बिंदास बोल रे, मैं भी हूँ तू भी है, ओ मैं भी तू भी, हम सब मिलके बम चिक बम 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 बम। ऐसी रंगों भरी अपनी दुनिया है क्यों, सोचो तो सोचो ना, प्यार से चुन के इन रंगों को किसी ने सजाया, ये संसार है जो इतनी सुंदर है अपनी दुनिया, ऊपर वाला क्या कोई कलाकार है। खुल के सोचे आओ, पंख जरा फैलाओ, रंग नए बिखराओ, चलो 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 नए ख्वाब बुन ले। बम बम बोले मस्ती में डोले, बम बम बोले मस्ती में तू डोल रे, बम बम बोले मस्ती में डोले, बम बम बोले मस्ती में तू डोल रे, बम बम बोले मस्ती में डोले, बम बम बोले मस्ती में तू डोल रे, बम बम बोले मस्ती में डोल। আটাইতকৈ ডাঙৰ কেননটো ক'ত আছে? ৰাজস্থানত আছে। ক'ত আছে? এছিয়াৰ লাৰ্জেষ্ট কেননটো ৰাজস্থানত আছে। এইটো 22 মাইল দূৰলৈ যায়। কিমান যায়? 22 মানে 35 কিলোমিটাৰ যাব আৰু। অ'কে। আৰু এডাল খেল যে কয় আহোমৰ খেলত দিয়া, নচচা গুলত দিয়া, মানে দুষ্ট কৰিলে এইবোৰতে খুচি খুচি ভৰাই দিয়ে, পানিছমেণ্ট মানে। ঠিক আছে? এই বৰ্ষাডাল দেখিছা নাই? এনেকুৱাতে বনাইছিলে, এডালে ভৰাই দিবও পাৰে, কাটি দিবও পাৰে আৰু বঠাও মাৰিব পাৰে। মানে কৌশলগতভাৱে কৰিছিলে, বেলেগ বেলেগ নালাগে, একেডালে চব কামত দিব আৰু। বুজিলা? শিৱদৌলৰ এনেকুৱা বেৰৰ ডাঠটো মানে 15 ফুট আছে, মই 3টা মানে 15 ফুট আছে। কিমান ফুট আছে? সেইকাৰণে তাপটো সহজে সোমাই যাব নোৱাৰে, ভিতৰটো ঠাণ্ডা হৈ থাকে। অ'কে, আৰু এইবিলাক টাইলছ মানে তেতিয়া টাইলছটো কেনেকুৱা আছিলে দেখিছা নাই? এইখিনি তোমাৰ লিমিটেড এডিশ্যন। কি হয়? স্পেচিয়েল অকেজনত বনায়, এবাৰে বনায়। আৰু এখন পানী দুৱাৰ লাগিব, এফালে মহিলা চহিলা ডুবি চুবি যায়। সবৰে এন্ট্ৰিটো তেতিয়া মানে বেলেগ বেলেগ আছিলে। য'ত এতিয়া টিকেট কাউণ্টাৰত যে তাত বহি আছে, গেট এখন যে আছে, তাত এখন আগতে দুৱাৰ আছিলে, মন বচা দুৱাৰ কয়। কি বুলি কয়? মন বচা দুৱাৰ। মানে তাতে মানুহজনৰ মনটো বাচি দিব, মানুহজন ভাল হয় নে বেয়া হয় চাইহে তেখেতক ভিতৰলৈ যাবলৈ অনুমতি দিয়ে। এতিয়া মেটেল ডিটেক্টৰ মানে। এতিয়া তোমালোকে এই খটখটিকেইটাৰ ওপৰলৈ উঠি যোৱা। আগতে খটখটি নাছিলে, ডাইৰেক্ট হাতীয়ে উঠি যায় মানে। কিহেৰে উঠি যায়? হাতীয়ে উঠি যাব। আৰু সেইখন ৰয়েল কোৰ্ট আছিলে। এতিয়া যেনেকৈ কোৰ্ট থাকে নাই, বিচাৰালয় থাকে নাই, তো সেইখন ৰজাৰ দিনে তাতে বিচাৰ কৰিছিলে। আৰু তাৰ বিচাৰপতি কোন আছিলে? ন্যায়সুধা ফুকন। কোন আছিলে? তেওঁলোক মানে তেতিয়াৰ জুডিচিয়েল চিফ জাষ্টিচ মানে। আৰু তলখন জেল আছিলে। এতিয়া যেনেকৈ জেল থাকে নাই, তো সেইখনো ৰজাৰ দিনত জেল আছিলে। আৰু এইটো মেকুৰী ঘৰ বুলি কয়। তাতে ব্লেক পেণ্টাৰ থাকিব, কামাণ্ডো, পুলিচ মিলিটাৰী তাতে থাকিব। তাতে টৰ্চাৰ কৰি পানিছমেণ্ট দি পেলাই তলত জেললৈ পঠিয়াই দিব মানে। ওপৰত বিচাৰ চলিব, তলত জেল হ'ব, ইয়াত কি হ'ব? পানিছমেণ্ট হ'ব। আৰু সেই লং প্লেচটো দেখিছা নাই? সেইটো কনফাৰেন্স হল আছিলে। তোমালোকৰ স্কুলত কনফাৰেন্স হল আছে নাই? সেইটো ৰজাৰ দিনৰ কনফাৰেন্স হল মানে। এইটো কি ক'ব? কলছ আছিলে, হাতীহাতবিলাক আছিলে, আৰু ঘোঁৰাহাত আছিলে। মানে যুদ্ধ কৰিবৰ কাৰণে লাগিব নাই হাতী ঘোঁৰা? এই তলত ৰাখিছিলে। এখন হস্পিটেল আছিলে, মেটাৰনিটি হাউচ। ঠিক আছে?
আৰু ইয়াত আছিলে এটা ডাঙৰ হাবি এৰিয়া দেখা নাই তাতে এখন বেজাল আছিলে মেডিচিন গাৰ্ডেনখন আছিল তেতিয়া ফাৰ্মাচী ধৰা ওকে আৰু এই লাষ্টটো ৰজা টয়লেট আছিলে কি আছিলে ৰজাৰ দুটা চিক্ৰেট টানেল আছিলে কেইটা আছিলে ক'ত যায় এটা যায় দিখৌ ৰিভাৰ 3 কিলোমিটাৰ কেনি যায় দিখৌ ৰিভাৰ যায় 3 কিলোমিটাৰ আকৌ এই গড়গাঁও ৰাস্তাৰে 16 কিলোমিটাৰ চাই ওকে এইটো শিৱ মন্দিৰ মানে শিৱ কিছুটা লগাই শিৱ মন্দিৰ বনাই দিছে হা প্ৰকৃততে শিৱ টেম্পল নাছিলে মানে কেলে নাছিলে আমি যদি শিৱদৌলটো চাওঁ শিৱসাগৰ উত্তৰা দক্ষিণাকে আছে মানে আৰু এইটো পূবা পশ্চিমাকে আছে পূবা পশ্চিমাকে আমাৰ হিন্দু শাস্ত্ৰৰ মতে শিৱক আৰাধনা নকৰে কাক আৰাধনা নকৰে শিৱক কেনেকৈ নকৰে পূবা পশ্চিমাকে নকৰে উত্তৰা দক্ষিণাকে কৰে মানে এইটো পূবা পশ্চিমাকে আছে কাৰণে হিন্দু শিৱ মন্দিৰ শিৱ লগা শিৱ মন্দিৰ বনাইছে এইটো ছেক্ৰেটাৰিয়েট মানে তেতিয়া ছেক্ৰেটাৰিয়েট বুজি পাইছা নাই পাছি পালো তেতিয়া ছেক্ৰেটাৰিয়েট Bolak maiding. Okay. Bye. মূলত তিনিটাকৈ নৃত্য পৰিৱেশন কৰিম প্ৰথমতে আমাৰ মিচিংসকলৰ এক জনপ্ৰিয় লোকনৃত্য লতা সোনম
বচিবলৈ কৰিলে গতি সময়ো নাটনি ৰাইজৰো আমনি ঐ সামৰণি মাৰিছো এটি। देखो इन्हें ये है ओस की बूंदे, पत्तों की गोद में आसमां से कूदे, अंगड़ाई ले फिर करवट बदल कर, नाजुक से मोती हंस दे फिसल कर, खो न जाए तारे ज़मीं पर। ये तो है सर्दी में धूप की किरणें, उतरे जो आंगन को सुनहरा सा करने, मन के अंधेरों को रोशन सा कर दे, ठिठुरती हथेली की रंग